আপুনি জানেনে যে আপোনাৰ ভৱিষ্যতটো আচলতে আপোনাৰ অতীতৰ এটা ৰিপিট টেলিকাষ্ট মাত্ৰ হয়। যদি আপুনি আজি নিজক সলনি নকৰে তেন্তে আপোনাৰ কাইলৈতো কালিৰ দৰেই হ'ব। কিন্তু কেনেকৈ ইয়াৰ পৰা হাত সাৰিব? আহক আজি আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, বিকামিং ছুপাৰ নেচুৰেল কিতাপখনৰ আজিৰ এই দ্বিতীয় খণ্ডটোলৈ আপোনালোকক স্বাগতম। আজি আমি কথা পাতিম দ্য প্ৰেজেণ্ট মোমেণ্ট বা বৰ্তমান মুহূৰ্তৰ শক্তিৰ বিষয়ে। ডক্টৰ জো ডিস্পেঞ্জাই কৈছে যে আপুনি জীৱনত কিবা নতুন সৃষ্টি কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ পৰিচয়, আপোনাৰ শৰীৰ আৰু আনকি সময়ৰ সীমাও অতিক্ৰম কৰি এজন ছুপাৰ নেচুৰেল মানুহ হৈ উঠিব লাগিব। ইয়াৰ ৰহস্য কি? আহক গভীৰলৈ যাওঁ। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, আমি প্ৰতিদিনে একে সময়তে শোৱাৰ পৰা উঠোঁ, একেই কফি খাওঁ, একেই ৰাস্তাৰে অফিচলৈ যাওঁ আৰু একেবোৰ মানুহকে লগ পাওঁ। আমাৰ মগজুৱে এটা অটো পাইলট মোডত কাম কৰিবলৈ লয়। বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে আমাৰ মগজু হৈছে অতীতৰ এটা সংগ্ৰহালয়। যেতিয়া আপুনি প্ৰতিদিনে একেই কাম কৰে, আপোনাৰ মগজুৰ নিউৰনবোৰে পুৰণি অভ্যাসতে আবদ্ধ হৈ থাকে। আপুনি বৰ্তমানত থকা বুলি ভাবিলেও আচলতে আপুনি অতীতৰ সেই পুৰণি ৰেকৰ্ডখনকে বজাই থাকে। এতিয়া আটাইতকৈ দৰকাৰী কথাটো বুজক, যাক ডক্টৰ জোয়ে থিংকিং ফিলিং লুপ বুলি কৈছে। যেতিয়া আপুনি এটা পুৰণি দুখৰ কথা চিন্তা কৰে, আপোনাৰ মগজুৱে সেই একেই বিষাক্ত ৰাসায়নিক পদাৰ্থ শৰীৰত এৰি দিয়ে যিয়ে আপোনাক দুখী অনুভৱ কৰায়। আকৌ সেই দুখৰ বাবে আপুনি অধিক নেতিবাচক চিন্তা কৰে। লাহে লাহে আপোনাৰ শৰীৰটো এই দুখৰ অনুভৱত আসক্ত হৈ পৰে। মনত ৰাখিব, আপোনাৰ শৰীৰে অতীত আৰু বৰ্তমানৰ পাৰ্থক্য নুবুজে। যদি আপুনি পুৰণি দুখৰ কথা ভাবি আছে, আপোনাৰ শৰীৰে ভাবিব যে সেই ঘটনাটো এতিয়াও চলি আছে। তেনেহ'লে ইয়াৰ পৰা মুক্তিৰ উপায় কি? ইয়াৰ উপায় হ'ল দ্য জেনেৰাছ প্ৰেজেণ্ট মোমেণ্ট। ডক্টৰ জোৰ মতে, যেতিয়া আমি গভীৰ ধ্যানত বহোঁ আৰু আমাৰ মনোযোগ এই জগতখনৰ সকলো বস্তুৰ পৰা আঁতৰাই আনো, তেতিয়া আপুনি এক শূন্যতা বা ভয়ডত প্ৰৱেশ কৰে, য'ত কোনো কাম নাই, য'ত কোনো নাম নাই, কোনো পৰিচয় নাই, কোনো অতীত নাই। তেওঁ ইয়াক কৈছে ন' বডি, ন' ওৱান, ন' থিং, ন' হুৱেৰ, ইন ন' টাইম। এইটোৱেই হ'ল সেই ঐশ্বৰিক স্থান য'ত থিয় হৈ আপুনি আপোনাৰ ভাগ্য নতুনকৈ লিখিব পাৰে। আপুনি যেতিয়া বৰ্তমানত সম্পূৰ্ণকৈ বিলীন হৈ যায়, তেতিয়াহে আপোনাৰ মগজুৱে নতুন পথ বিচাৰি পায়। এই অধ্যয়নৰ তিনিটা মূল শিক্ষা সদায় মনত ৰাখিব। সচেতন হওক, আপোনাৰ পুৰণি অভ্যাস আৰু চিন্তাবোৰক ধৰা পেলাবলৈ শিকক। ২ নম্বৰতে, শৰীৰক পুনৰ প্ৰশিক্ষণ দিয়ক। ধ্যানৰ জৰিয়তে শৰীৰক বুজাওক যে আপুনি অতীতত নহয়, বৰ্তমানত আছে। ৩ নম্বৰত, শক্তিৰ পুনৰুদ্ধাৰ। আপুনি য'ত মনোযোগ দিয়ে তাতেই আপোনাৰ শক্তি ব্যয় হয়। গতিকে অতীতৰ পৰা মনোযোগ আঁতৰাই বৰ্তমানত লগাওক। বন্ধুসকল, নিজক সলনি কৰাটো সহজ নহয়, কিন্তু ই সম্ভৱ। আজিৰ পৰা আপুনি বৰ্তমানত থাকিবলৈ অলপ হ'লেও চেষ্টা কৰিবনে? কমেণ্টত মোক নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক আৰু আমাৰ এই যাত্ৰাত সঙ্গী হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।